নমস্কাৰ বন্ধুবান্ধৱ ফেমিলি ব্লগছলৈ আপোনালোকক আন্তৰিক স্বাগতম জনাইছো। বেছি দেৰি নকৰি ভিডিঅ'টি মাজলৈ সোমাই যাওঁ বলক। নমস্কাৰ বন্ধু বান্ধৱীসকল, আজিৰ দিনটো আমাৰ আৰম্ভ হৈ গ'ল আৰু এতিয়া মই ভাত বনাবলৈ লৈছোঁ। ভাত বনোৱাৰ আগতে বাৰীৰ পৰা কচু এজোপা খানি লওঁ ব'লক। খানা পটাপট খানা, ভাত বনাবলৈ দেৰি হ'ব নহয়। নহ'লে এই দুটা ভোল লৈ ল'লোঁ, কচু এইটো বামি মাছ আৰু এটা গৰৈ মাছ আছে। এটা কথা, আপোনালোকে ভিডিঅ'বিলাক চাইছে কিন্তু ছাবস্ক্ৰাইবটো মৰা নাই। ছাবস্ক্ৰাইবটো মাৰি দিব। কচুখিনি এনেকৈ তো ফাইনেলি আমাৰ মাছ চাছ বচা হৈ গ'ল আৰু কচু আৰু জহা ভোল দেই, এইটো জহা ভোল হয়। ই মানে একদম খুব আমনি কৰি থাকে, খুব আমনি কৰি থাকে। ই মানে মানে একদম বেছি আমনি কৰে। এইটো দেখিছ দিব আকৌ তোক। এজনীয়ে মানে ওচৰত আহি ইমান আমনি কৰি আছে, চিঞৰি আছে একদম। কেলৈ চিঞৰিছে আমাকে? কচু সিজিলছে নাই? আৰু অকণমান সিজিবলৈ বাকী। আচলতে বন্ধু বান্ধৱীসকল, এই জেগাডোখৰ মানে আমাৰ যিহেতু আন্ধাৰ, মানে এই আন্ধাৰ গতিকে মানে জিলমিল আহিছে। যিহেতু মোবাইলত কৰা ভিডিঅ' যে, সেইটো কাৰণে অলপ জিলমিল আহিছে। দেখুৱাবলৈ মানে ওপৰৰ ধোঁৱা ওলাইছে, অকণমান অসুবিধা হৈ গৈছে। তো শাক হৈ গৈছে, ভাতটো খাই এফালে গৈ আছোঁ। সকলোখিনি দেখাই থাকিম আপোনালোকক। ভিডিঅ'টো শেষলৈকে চাই থাকিব, স্কিপ নকৰিব। শাক ভাত ধুনীয়াকৈ হৈ গ'ল আৰু ৰেডি। আমাৰ এই ছোৱালীজনীও এতিয়া খাব, মানে পূৰা হাও ভাৱ খাব এতিয়াই। তো লগত আমাৰ বাবা আছে। তো ই সুদাকৈ খাই, ই মানে আজি ব্ৰত ৰাখিছে। মই এতিয়া ওলাই মেলি ল'লোঁ। ঘপককৈ ফোন এটা আহিলে, সৰু ছোৱালী স্কুলত কিবা মিটিং আছে বোলে, ব'লচোন। স্কুলৰ ওচৰ পাইছোঁহি আৰু, বেছি পোৱা নাই, পালোহি আৰু। এই স্কুলৰ পাই গ'লোহি। কেঁচুৱা বাপেকৰ লগত আহিলে দেখোন। বন্ধু বান্ধৱীসকল, মই যে কৈছিলোঁ স্কুলত মিটিং বুলি, মিটিং নহয়, মই গৈ গম পালোঁ এই ছোৱালী পলিঅ' খুৱাব আৰু চাউল মটৰ বিলাইছে। সেয়াকে লৈ মেলি যামগৈ আৰু তাৰপাছত। আপোনালোকক কৈ আছিলোঁ আমি এফালে যাম বুলি, যিহেতু যাব পৰা নাই বাৰু। যাম, আৰু যিহে গৰম পৰিছে, ৰাম আজিৰ দিনটো বহুত গৰম, মানে দিনৰ ভাগত। তো এইটো কাৰণে যাব পৰা নাই। আমাৰ মানে মাইকী মানুহৰ ভাগৰ, মানে মানুহজনী ভাগৰ গোটৰ, মানে আত্মসহায়ক গোটৰ মিটিং আছে। তাৰে অকণমান কিবা কিবি দেখাই দিওঁ, সকলোকে দেখাই দিওঁ। আৰু যিহেতু লাইফষ্টাইল ব্লগ হয়, অকণমান দেখাই দিওঁ আৰু চাই থাকিব। এই মিটিং ভগাৰ পাছত আমি গৈ আছোঁ জেগাডোখৰলৈ, মানে ইণ্টাৰেষ্টিং জেগাডোখৰলৈ। যিহেতু জেগাটো মই যাব লাগে আৰু মোৰ কাৰণে খুব ভাল লাগে। সেই জেগাডোখৰ খুব প্ৰিয়। কি কাৰণে মোৰ ভাগৰ প্ৰিয়, আমাৰ কাৰণে প্ৰিয়, মানে আপোনালোকক কৈ আছোঁ। ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু ৰ'ব বেক কেমেৰা কৰি দেখাই আছোঁ। গোটৰ মিটিঙৰ মানুহ আহি গ'ল, মানে চব বনাইছে। কি বনাইছে দেখাই আছোঁ, ব'লক। ডাইৰেক্ট ভিতৰলৈ যাওঁ। কি বনাইছে বাই ৰিং পাপৰ হেৰি কৰি পেক কৰি আছে। বা ৰিং পাপৰ একদম ৰিং পাপৰ ধমাকৈ খাবগৈ লাগিব। নিম দা আহি গ'ল। তোমাৰ ততে নাই, একেবাৰে একদম তত নাই। বোলে আপোনাৰ নতুন চৰপত। বাহিৰত দেখিছেনে কেনেকুৱা ৰ'দ, পূৰা ৰ'দত মানে একদম ওলাব নাই। বেলিটো এপাক দেখাই দিওঁ নেকি? চালক বেলিটো চালক দেখিছে বেলিটো? বাপৰে সাংঘাতিক ৰ'দ, মানে একদম নেমু চেমু পূৰা ধুনীয়াকৈ কৰি আছে, খাই আছোঁ। আৰু আমাৰ ইয়াত মানে একদম নক'ব আৰু, আমাৰ এই ছোৱালীজনী বৰ ধুনীয়া একদম। ইফালে এজনী বহি আছে, একদম হৈ আছে। ৰ'ব দেখাইছোঁ। এয়া ৰেডি হৈ গ'লোঁ। আমি এফালে যাম বুলি কৈ আছিলোঁ যে, এয়া ওলালোঁ, দৰ্জাখন মাৰি ল'লোঁ। মাৰি লৈ যাওঁ। আমাৰ আপাহঁতৰ ঘৰত, মানে জেঠাইহঁতৰ ঘৰত সকাম আছে আজি, তালৈ ওলাই ল'লোঁ। এতিয়া গৈ থাকোঁ, তাত গৈ পাই লওঁগৈ। তাত কি হয় আপোনালোকক সকলোবোৰ দেখুৱাই আছোঁ, ব'লক। গাং কৈ দে, গাং গাং বুলি কৈ দে। হে গাং গাং যা
গাং 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 যোৱা নি ব'লা ব'লা পটাপট ব'লা সকামৰ কথা আছে ব'লা টাটা ব'লা ব'লা টাটা 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 কৈ দিয়া আকৌ টাটা টাটা ব'লা ধুনু আমাৰ এগৰাকী যেনিবা ক'বই নালাগে একদম ফুৰিবলৈ আহিলে বেচা আমাৰ এগৰাকী বাপেকৰ ওচৰতে শুই থাকিলে চব দেখিছে নাই টোপনি আজি শুবলৈ পোৱা নাই ছোৱালীজনী মানে আজি শুবলৈ পোৱা নাই এতিয়া এয়া বাপেকৰ ওচৰত শুই গ'ল এয়া পথাৰখনৰ মাছ পাইছোঁহি আৰু সেই তাত জাল এখন আছে দেখিছেনে বাৰু সেই জালখনৰ নদীখন পাৰ হ'বলৈ আছেই তো ফাইনেলি আহি পাই গ'লোহি এখন খনাজান বুলি কোৱা হয় এই জেগাডোখৰ সিপাৰৰ পৰা নাও এখন আহিছে বাৰু আৰু এইখন পথাৰ দেখিছে পূৰা পথাৰ পূৰা পথাৰ মানে ইয়াত আপোনাৰ বহাগৰ পৰা জেঠৰ ভিতৰত মানে আমাৰ ইয়াত উজান পৰে মানে ডাঙৰ ডাঙৰ মাছ এইখন চাই এইটো চাই এইখন চাই লওক এই ফটোখন এনেকুৱা মাছ মানে ইয়াত মৰা হয় তো আহিব কোনোবাই যদি মাৰোঁ বুলি ভাবে আমাৰ ভোকমন চলা বিল বুলি কয় আমাৰ এই ঠাই এখনৰ নাম খুব ধুনীয়া ধুনীয়া ইয়াত মাছ ওলায় আৰু এখন ফটো আপোনালোকে চাই লওক আমাৰ ইয়াত ধুনীয়া এনেকুৱাকৈ মানে হালধীয়া ৰঙৰ চবফালে হালধীয়া দেখিছে হালধীয়া কিমান ধুনীয়া এখন ফটো মানে সৰিয়হ খেতি হয় ইয়াত তো ভাল লাগিছে আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু নতুন বন্ধু বান্ধৱী যদি আছে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব তো আগন্তুক অহা দিনা আমি বৰ ধুনীয়া ধুনীয়া ভিডিঅ' আপোনালোকক দিবলৈ চেষ্টা কৰিম তো গৈ লওঁ নহয় জানো আৰু চাওক বেলিটো কি ধামাকা ৰাম কোনো ডাৱৰ নাই বহুত বেলেগ ৰ'দ মানে আমি প্ৰায় 3 কিলোমিটাৰমান আহি গ'লোঁ 2 কিলোমিটাৰমান আহি গ'লোঁ আৰু 1 কিলোমিটাৰমান আছে তেতিয়া আমাৰ আপাদৰ ঘৰ পামগৈ এইফালে যাবগৈ লাগিব এই নদীখন পাৰ হৈ ইফালে যাবগৈ লাগিব মানে আমি আপাদৰ বুলি কওঁ আৰু কোনো লোকে জেঠাই বুলি কয় আমি মানে তেওঁলোকক মানে মোৰ দেউতা বাইক আমি আপাদৰ বুলি কওঁ কোনোবাই জেঠাই বুলি কয় তেওঁলোকৰ ঘৰলৈ যাওঁ তেওঁলোকৰ ঘৰত সকাম আছে আৰু মই বন্ধুসকল তাতে জন্ম হৈছিলোঁ সেই জন্মৰ ঠাইটো আপোনালোকক অকণমান দেখাই লওঁ প্ৰথম দিনটোতে আৰু সাংঘাতিক মানুহ সাংঘাতিক মানুহ দেই ফাইনেলি পাৰ হৈ আহি আছোঁ পূৰা নদীখনৰ মাজত মানে খনা জান বুলি কয় এইটো মানুহে খান্দি পেলাই জানটো বনাইছিলে তো সিপাৰৰ পৰা আহিছোঁ আমি এই পাৰলৈ তো বলক তো নদীখনৰ এপাৰ পাই গ'লোহি একদম এইটো এই গছটো আপোনালোকে কোনে চিনি পায় মানে মই কৈ দিছোঁ এইটো বিৰিঙা হয় আৰু এইফালেও আছে বিৰিঙা মাজত এটা খুব ধুনীয়া ৰাস্তা আছে এই ৰাস্তাটো মাজে মাজে যাব লাগিব তো আৰু আছে এনেকুৱা বৰ ভাল জেগা আছে মই আপোনালোকক দেখাই আছোঁ ভিডিঅ'টো কণ্টিনিউ কৰি চাওক স্কিপ নকৰিব বলক 2 কিলোমিটাৰমান আহি পেলাই পাই গ'লোহি আমাৰ আপাদৰ ঘৰ এয়াও আমাৰ আপাদৰে হয় আৰু এজনী আপাদৰ আছে মানে অলপ সিফালে যাবগৈ লাগিব এইটো ছাইডলৈ যাবগৈ লাগিব মই এনেকৈ দেখাই দিছোঁ পূৰা গৰমত বহিছোঁ এগিলাচ পানী খাই লওঁ আপাদৰ ঠিক আছে পানী চানী খালোঁ চব হৈ গ'ল এতিয়া আকৌ যাত্ৰা আৰম্ভ কৰিম বেছি দূৰ নাই আৰু 1 কিলোমিটাৰমান নহ'বও পাৰে বা হ'বও পাৰে সিমান দূৰ আৰু যাবলগীয়া আছে খোজকাঢ়ি গৈছোঁ আজি কোনো মটৰ আৰু আচলতে ইয়াত মটৰচাইকেল আহে খা খোৱালি একেবাৰে পূৰা পানী মানে আহিন কাটিমহী আহে ইয়াত মটৰচাইকেল আহে বা অন্যান্য গাড়ী ট্ৰেক্টৰ কিবাকিবি আহে নহ'বা মানে যাবলৈ অকণমান অসুবিধা হয় পানী জেগা এইটো আমাৰ বানপীড়িত অঞ্চল বুলি কয় ভোকমন শিলিখাগুৰি হয় তো ব'লক যিমানখিনি পাৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম মোৰ জন্ম ঠাইলৈ ব'লক বহুত সময় অহাৰ পাছত ফাইনেলি আকৌ এখন নদী পালোঁ নৈ এখন এই নৈখন পাৰ হৈ যাব লাগিব আমি সিপাৰলৈ যাব লাগিব পাৰ হৈ যাওঁ নামি পাৰ হৈ যাম আৰু মানে এই দেখিছেনে অকণমানি ছোৱালীজনী পাৰ হৈ গৈ আছে আমিও পাৰ হৈ যাওঁ বলক এইটো বগা সেউজীয়া এনেকুৱা হৈ আছে যে এইখিনি মানে আপোনাৰ এই পলস হয় আমাৰ সোৱণশিৰি নৈখন নিচেই ওচৰত আছে কেতিয়াবা মই আপোনালোকক দেখাম বাৰু তো এই সোৱণশিৰি নৈৰ পৰা যিখিনি পলস আহিছে মানে পলস আহি পেলাই ইয়াত পৰে তেতিয়াহে আমাৰ সৰিয়হ খেতিটো ইয়াত ভাল ইয়াতো ধামাকা সৰিয়হ হয় তো এইবিলাকো দেখাম আপোনালোকে নিশ্চয় আপোনালোকক এইবিলাকে ভিডিঅ' দেখাম তো কিবা পাঠ পঢ়ি আছে মানে মই যিহেতু ইয়াত বুকে হুলস্থুল কৰিব নোৱাৰোঁ মানে মাত মাতিব নোৱাৰোঁ লাজো লাগে দিয়কচোন নতুন মানুহ নহয় জানো তো মানুহখিনি দেখাই নিম আৰু ডাইৰেক্ট মই যোনডোখৰত জন্ম হৈছিলোঁ সেই ঠাইটো দেখাম মানে সেই ভেটিটো দেখাম তো বলক শুনো তো বহি আছে এগৰাকী আমাৰ জলফাই গছ হয় আৰু এই ভেটিটোৰ নাম জলফাই ভেটি বুলি কয় মই এই ভেটিটোতে 1990 চনত এই ভেটিটোত জন্ম হৈছিলোঁ হেনো মোক মানে ডাঙৰসকলে কোৱাত এয়া সকামলৈ আহিছিলোঁ বুলি কৈছে যে এয়া ভাত ভাজি আৰু চাটনি দালি দিয়া নাই দিবহি আৰু ইয়াক খুৱাই খাই আছে এইয়া এইফালে দি আছে আমাৰ বাইদেউ একদম বৰাবৰ খাইছে নে এইয়া
আজিলৈ ভিডিঅ'টো সামৰি দিওঁ আৰু আজি ইমানেই আছিলে লাইফষ্টাইল ভ্লগ আৰু যদি ভাল লাগিছে কমেণ্ট চমেণ্ট কৰি জনাব তেতিয়া আমাৰ ভিডিঅ'বিলাক আপোনালোকৰ মাজলৈ পঠিয়াবলৈ ভাল লাগে তো আজিলৈ খতম বাই বাই টাটা